নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোকক সোনকালে স্বাগতম জনাইছোঁ। কিন্তু আজি স্বাগতম জনাইছোঁ অলপ দুখেৰে। বন্ধুসকল চাওকচোন, আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম সেই দুখখিনি। বন্ধুসকল, প্ৰথম কথা যে আমি অসমীয়া হিচাপে আমি নিজক পৰিচয় দিবলৈ টান পাওঁ, তাৰ এটা আপোনালোকক আজি মই জ্বলন্ত প্ৰমাণ আপোনালোকৰ ওচৰত দাঙি ধৰিম। বন্ধুসকল, ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বন্ধুসকল, লাইক কমেণ্ট বা শ্বেয়াৰ কৰাটোৱে ডাঙৰ কথা নহয়, কিন্তু আমি যে এনেকুৱা এটা জ্বলন্ত ভুল কৰি আছোঁ সেইটোহে মই সোঁৱৰাই দিব বিচাৰিছোঁ। বন্ধুসকল, যদি কিবা ভুল ভ্ৰান্তি হয় তেনেহ'লে কমেণ্ট যোগে জনাব। বন্ধুসকল চাওক, এজন বাঁহীবাদকে এটা ভিডিঅ'ত মই বনাইছোঁ। এজন বাঁহীবাদকে মঞ্চত বাঁহী বজাই আছে, অ' মোৰ আপোনাৰ দেশ। এই গীতটিত এই অসমৰ জাতীয় সংগীতটো বাঁহীৰ সুৰত বজাই আছে, আৰু সেই গীতটো শুনি এজন মানুহেও থিয় হোৱা নাই। থিয় হৈছে, নোহোৱা বুলি নকওঁ মই। 100জনৰ ভিতৰত মাত্ৰ 5জন মানেহে থিয় হৈছে। এইটো কিয় হৈছে, কি কাৰণে হৈছে আপোনালোকে চাওকচোন। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই উঠি আপোনালোকে নিজেই নিশ্চয় ধৰিব পাৰিছে আৰু নিশ্চয় গমো পাইছে। চাওক যে এই গীতটো শুনি এজন বাঁহীবাদকে অ' মোৰ আপোনাৰ দেশ, অসমৰ জাতীয় সংগীতটো বাঁহীৰ সুৰত বজাই আছে, কিন্তু এজনো থিয় হৈছে, কিন্তু 100জনৰ ভিতৰত 5জনহে। এইটো কিয় হৈছে? কাৰণ আমি নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ টান পোৱা হৈছোঁ, হয়নে নহয়? আপোনালোকে ভাবকচোন অলপ। আমি সেই গীতটোৰ প্ৰতি সন্মান জনাই যদি থিয় হ'লোহেঁতেন, আমাৰ কিবা কি হ'লহেঁতেন? আমাৰ কিবা আঘাত হ'লহেঁতেন? ছাপ'জ আমাৰ এটা সন্মান বাঢ়িলেহেঁতেন, আমাৰ নিজৰ প্ৰতি এটা সন্মান বাঢ়িলেহেঁতেন, লগতে আমাৰ সমাজৰো এটা সন্মান বাঢ়িলেহেঁতেন। কিন্তু আমি সেই গীতটোক অপমান কৰাৰ দৰে হ'ল, হয়নে নহয়? আপোনালোকে নিজেই ভাবক বন্ধুসকল, অলপ গভীৰলৈ ভাবক। সেই য'ত দেখালোঁ মই আপোনালোকক ভিডিঅ'টো, য'ত বাঁহীবাদকজনে বাঁহী বজাই আছে, বাঁহী বজাই থাকোঁতে সেই বাঁহীৰ সুৰটো এজন শিক্ষকেও শুনিছে, এজন ছাত্ৰইও শুনিছে, এজন অভিভাৱকেও শুনিছে, নানান ধৰণৰ মানুহে আছে তাত, সকলোৱে শুনিছে। শুনি উঠিও সেই গীতটিৰ প্ৰতি কোনেও অলপো সন্মান প্ৰদৰ্শন নকৰিলে। এইটো ভুল বন্ধুসকল, মই ভুল বুলি ভাবোঁ। বন্ধুসকল, এইটো যাতে হ'বলৈ আপোনালোকে নিদিয়ে, কাৰণ এনেদৰে হ'লে আমাৰ অসমীয়া জাতিটো ধ্বংস হওঁতে বৰ বেছি দিন নালাগিব। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।